কানৈ মহাবিদ্যালয়ৰ কথা শুনি আছিলোঁ, কিন্তু কলেজত সোমোৱাৰ সৌভাগ্য হোৱা নাই। আজি অসম সাহিত্য সভাই আয়োজন কৰা এই বুৰঞ্জী আৰু দৰ্শন সন্মিলনৰ খা খবৰ ল'বলৈ আহি ইয়াত প্ৰৱেশ কৰিলোঁ। মন্দিৰ এটাত সোমালে সৰ্বসাধাৰণতে হৃদয়ত যি অনুভূতি হয়, সেই অনুভৱেই এইখন কলেজত সোমোৱাৰ লগে লগে মোৰ হৃদয়ত সেই ধাৰণাই আহিছে। কিয় জানো নাজানো, ইয়াৰ পৰিৱেশ পৰিস্থিতিবিলাক ইমান সুন্দৰ লাগে। চৌদিশে গুণগুণাই আছে ভূপেন দাই, গুণগুণাই আছে জুবিন গাৰ্গে। সকলোৰে গান শুনি মই আজি এই সন্ধিয়া পৰটো মোৰ জীৱনত আত্মাই মনত থাকিব যে ইমান সুন্দৰকৈ সজাই পৰাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে যে বিশ্বৰ ভিতৰতে এখন জাকত জিলিকা মহাবিদ্যালয় বুলি যদি কাৰোবাক মোক ক'বলৈ কয়, মই যিকেইখন কলেজ দেখিছোঁ সেই কলেজকেইখনক মোৰ সক্ষমতাৰ ভিত্তিত এইখন মহাবিদ্যালয়কে মই শ্ৰেষ্ঠতৰ তালিকাৰ 1 নম্বৰত লিখিম। আৰু খুব ভাল লাগিছে যে ইয়াৰ পৰিচালনা সমিতি এতিয়াতো 8টা বাজিলে, 8টা বজালৈকে ইয়াৰ কৰ্মচাৰীসকল দিনৰ 10 বজাৰ দৰেই কামত লাগি আছে। এইটো পৰম সৌভাগ্যৰ কথা, জাতিটোৰ কাৰণে সৌভাগ্যৰ কথা যে জাতিটোৰ প্ৰতিনিধিসকলক এনেকৈ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ উত্তৰণৰ কাৰণে কাম কৰিবলৈ বাধ্য কৰোৱাটোৱেই বা তেওঁলোকে নিজে সেৱাদান কৰাটোৱেই আমাৰ জাতিটোৰ বাবে গৌৰৱৰ কথা। খুব ভাল লাগিছে। মই আশা কৰিম আগন্তুক দিনসমূহত অসমৰ ভৱিষ্যতসকলক এটা সঠিক পথত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এইখন মহাবিদ্যালয় সফলতা দাবী কৰিব পাৰে। মই অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ছাৰক মই আগৰ পৰাই জানো। তেখেতৰ সাংগঠনিক দক্ষতা, তেখেতৰ বৌদ্ধিক দক্ষতা মই ভালকৈ জানো। তেখেতে সাহিত্য সভাৰ লগতো সংপৃক্ত হৈছে। অসম সাহিত্য সভাৰ শৈক্ষিক উপসমিতিৰ আহ্বায়ক হিচাপে তেখেতে দায়িত্ব পালন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী বন্ধন উপসমিতিৰ তেখেতে আহ্বায়কৰ দায়িত্ব গ্ৰহণ কৰিছে। দায়িত্ব গ্ৰহণ কৰি তেখেতে কাম কৰাৰ যি হাবিয়াস কৰিছে, অসম সাহিত্য সভাৰ প্ৰতি যি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে, তাৰ বাবে মই অভিভূত। আজি কলেজখনৰ চৌহদত প্ৰৱেশ কৰি মই সেই অনুভৱ কৰিছোঁ যে এজন ব্যক্তি বা পৰিচালনা সমিতি বা শিক্ষাগুৰুসকল বা ছাত্ৰ ছাত্ৰীসকলে যদি পৰিৱেশ নিৰ্মাণৰ কাৰণে সকলো দায়বদ্ধ হয়, তেতিয়াহ'লে কলেজেই নহয় আমাৰ সমাজবিলাকো সুন্দৰকৈ নিৰ্মাণ হৈ উঠিব আৰু পৰিষ্কাৰ হৈ থাকিব। মই আশা কৰিম আগন্তুক দিনসমূহত এইখন মহাবিদ্যালয় যিদৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে, আমাৰ সমাজৰ সকলোবিলাক শৈক্ষিক অনুষ্ঠান পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু সকলো দায়বদ্ধ হয়।